নমস্কাৰ, মই শংকৰদেৱ শিশু বিদ্যা নিকেতন উপস্থিত আছোঁ। আজি আমাৰ শিশু নিকেতনত বিদ্যা আৰম্ভৰ পূজা হৈ আছে। আমি আজি নতুন শিশুসকলক এই বিদ্যা আৰম্ভৰ পূজাৰে সম্ভাষণ জনাওঁ, আমাৰ নিকেতনলৈ আহিবলৈ আদৰণি জনাওঁ। আহকচোন আমি এই কেনেকৈ ধৰণে আজি পূজাখন পালন কৰা হৈছে তাৰে কিছু সবিশেষ আমি চাওঁ। অনুষ্ঠানটোৰ আপোনাৰ অনুভৱ? মোৰ অনুভৱ খুবেই সুন্দৰ, বহুত ভাল লাগিছে। নতুন ছেশ্যন আৰম্ভ হ'ল, কাইলৈৰ পৰা একদম ধুমধাম ক্লাছ কৰিম আৰু অনুষ্ঠানটো মোৰ বহুত ভাল লাগিছে। সৰু ল'ৰা ছোৱালী নিজৰ মানে হেৰিৰ নিচিনা আৰু ভগৱান বুলি ভাবোঁ আৰু সিহঁতক ঘূৰি নমস্কাৰ কৰি মোৰ মানে মনত মানে বিৰাট এটা শান্তি লাগিছে। কোৱাচোন কেনেকুৱা অনুভৱ? আজি ভাল লাগিছে। আমাৰ এইবাৰ ফাৰ্ষ্ট স্কুল খুলিবতো ল'ৰা ছোৱালীখিনি মানে আমাৰ মানে এইবিলাক বেমাৰ আজাৰ নহওক বুলি নহওক ধুনীয়াকৈ আমাৰ স্কুলখন মানে ভালে যাক এই 24 চনৰ পৰা আপোনাৰ অনুভৱ? সুন্দৰ ভাল লাগিছিল। মানে প্ৰায় ল'ৰা ছোৱালী আজি
কি নাম তোমাৰ? কি নাম? কি? এয়া হোম হৈ আছে। মূৰগুটি সাদিবে মূৰগুটি সাদিবে বরণ করছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে আৰু ইয়াৰ লগে লগে বিদ্যা আৰম্ভৰ যি পূজা আছিলে সেয়া সামৰণি পৰিল। এতিয়া সময় হৈ পৰিছে প্ৰসাদ বিতৰণ কৰা আৰু প্ৰসাদ খোৱাৰ। এনেদৰে এটা সুন্দৰ দিন আমি অতিবাহিত কৰি অহাকালিৰ পৰাই বিদ্যা গ্ৰহণ আৰু দিয়াৰ এটা প্ৰতিশ্ৰুতি লৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।